এই বছৰ যেটো ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰান্ট টোটেল আমাৰ কোকৰাঝাৰত 117 কোটি টকাৰ বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ আমি বনাবলৈ গৈ আছো। এই বছৰ আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰান্টৰ এমাউন্ট আছিলে 260 কোটি। ইয়াৰ ভিতৰত প্ৰায় 117 কোটি কোকৰাঝাৰতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আছিলে। আৰু কোকৰাঝাৰখন যেহেতু আমাৰ কেপিটেল সিটি হয়, এই কোকৰাঝাৰৰ অনুষ্ঠান প্ৰতিষ্ঠানখিনি সুন্দৰকৈ সজাবলৈ এইবাৰ আমি এটা সিদ্ধান্ত লৈছিলোঁ। এই হিচাপে আজি আমি ল কলেজৰ ভাৰ্টিকেল এক্সটেনশ্যন এটা 1 কোটি টকাৰ আজি আধাৰশিলা স্থাপন কৰিছোঁ। আৰু ইয়াৰ লগতে আমাৰ কোকৰাঝাৰ টাউনৰ মাজমজিয়াত এটি পুৰণি সত্ৰ তাত আছিলে, তাত 60 লাখ টকাৰে আমি এটা সত্ৰৰ নতুন বিল্ডিং নিৰ্মাণৰ কাৰণে অনুমোদন দিয়া হৈছে। ইয়াৰো আধাৰশিলা স্থাপন কৰিলোঁ। আমাৰ কোকৰাঝাৰ যেটো মাল্টিপাৰপাছ স্কুল আছে, হায়াৰ ছেকেণ্ডাৰী স্কুল আছে, তাত আজি স্পেচ লেব উন্মোচন কৰা হৈছে, মুকলি কৰা হৈছে। ভূমিকা স্পেচ চেণ্টাৰ আৰু বড়োলেণ্ড গভৰ্ণমেণ্ট আমি একেলগে বড়োলেণ্ডত বহুতখিনি হায়াৰ ছেকেণ্ডাৰী স্কুলত স্পেচ চেণ্টাৰবিলাক ইতিমধ্যে স্থাপন কৰা হৈছে আৰু কোকৰাঝাৰতো আজি আমি মুকলি কৰিলোঁ। আৰু ইয়াৰ লগতে মাগুৰমাৰীত আমাৰ গোৰ্খা সন্মিলনীৰ 1 কোটি টকীয়া এটা প্ৰায় 1 কোটি টকাৰ এটা গেষ্ট হাউচ আজি আধাৰশিলা স্থাপন কৰা হৈছে। গোৰ্খা ষ্টুডেণ্ট হোষ্টেলৰ কাৰণেও 50 লাখ টকাৰ সুভাষপল্লীত এটি আধাৰশিলা স্থাপন কৰা হৈছে। ইয়াৰ পিছত আমি আজি পুনৰ ভাওৰাগুৰিত 1 কোটি টকাৰ এটি আমাৰ ৰবীন্দ্ৰ ভৱন আমি অলপ পিছত আধাৰশিলা স্থাপন কৰিবলৈ গৈ আছোঁ। আৰু বিন্নাকাটা গোসাইগাঁও বিন্নাকাটাত প্ৰায় 1.5 কোটি টকাৰ এটি ষ্টেডিয়াম, মিনি ষ্টেডিয়াম আমি তাতেও আধাৰশিলা স্থাপন কৰিবলৈ গৈ আছোঁ। ৰামফল বিলত এটি কালচাৰেল চেণ্টাৰ, আমাৰ বাৰলাম্ভা নাৰ্জাৰী আমাৰ বড়োসকলে চবে চিনি পায়। বড়ো সংস্কৃতিটো অসমত মাত্ৰ নহয়, ভাৰতত বিভিন্ন প্ৰান্তত আৰু বিদেশতো পপুলাৰাইজ কৰিবলৈ তেখেতে বহুত পদক্ষেপ লৈছে। আৰু তেখেতৰ নেতৃত্বত ৰামফল বিলত এটা কালচাৰেল চেণ্টাৰ আমি নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। আৰু ফাৰ্ষ্ট ফেজত তাত 35 লাখ টকা দিয়া হৈছে। ইয়াৰো আজি আধাৰশিলা স্থাপন কৰা হ'ব। গুডিবাথৌৰ কাৰিগাঁৱত 1 কোটি টকা তাত দিয়া হৈছে, ইয়াৰো আধাৰশিলা স্থাপন কৰা হ'ব। তেনেকুৱা আমি কেইদিনমান আগতে বড়ো সাহিত্য সভাৰ যেটো হেডকোৱাৰ্টাৰ তাতো আমি আধাৰশিলা স্থাপন কৰিলোঁ। আমাৰ কেইদিনমান আগত আমি বড়ো হাৰিমু আফাদৰ তেনেকা কৰি কোকৰাঝাৰ টাউনত বহুতখিনি অনুষ্ঠান প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰা হ'ল। আৰু এইবিলাকৰ নিৰ্মাণৰ কাৰ্য অতি শীঘ্ৰে আৰম্ভ হ'ব। আৰু মই ভাবোঁ এইখিনি অনুষ্ঠান নিৰ্মাণ হোৱাৰ পিছত কোকৰাঝাৰ চহৰত আৰু বহুত বেছি অনুষ্ঠান নিৰ্মাণ কৰিবলৈ নাথাকিব। অহা বছৰৰ কাৰণে আমি এটা প্লেনিং কৰিছোঁ, 5 কোটি টকাৰ ষ্টুডেণ্টসকলৰ কাৰণে ষ্টাডি চেণ্টাৰ আমি 24/7 গাৰ্লছ এণ্ড বইজ যিসকলৰ ঘৰত পঢ়িবলৈ সুবিধা নাই, যিসকল ল'ৰা ছোৱালী বাহিৰৰ পৰা আহিছে, সেই ল'ৰা ছোৱালীবিলাকৰ পঢ়িবৰ কাৰণে আমি এটা 24/7 ষ্টাডি চেণ্টাৰ য'ত ভজনৰ খানাৰো ব্যৱস্থা থাকিব এটা ছাবচিডাইজ ৰেটত। আৰু লগতে তাত প্ৰায় লাখত আমাৰ টেক্সট বুক কিতাপবিলাক থাকিব, অনলাইন যোগেদিও পঢ়িব পাৰিব। অত্যাধুনিক তেনেকুৱা এটা ষ্টাডি চেণ্টাৰ ষ্টুডেণ্ট পাৰপছত আমি নিৰ্মাণ কৰিবলৈ গৈ আছোঁ।